तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उसके साथ सूर्य नमस्कार करो या फिर अनुलोम विलोम, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। नमस्कार बंधु बान्धवीসকল स्वागतम जनाइছোঁ মোৰ ইউটিউব চেনেল পল্লৱনাথ ব্লগছলৈ। বৰ্তমান মই আছোঁ এতিয়া ডক্টৰ সুধাকণ্ঠা ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰত, আৰু এয়া ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰ। চাই লওক বন্ধু বান্ধৱীসকল, মই বৰ্তমান আহিছোঁ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ, আৰু তাত আহিছোঁ মই আজি। চাওঁ তাত কি কি আছে, আহক আমি এতিয়া ভিতৰলৈ যাওঁ। মই বৰ্তমান ভিতৰত সোমাইছোঁ আৰু তাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। এইখনে হৈছে ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ এখন, আৰু ইয়াতে মই আহিছোঁ আজি, আৰু মোৰ লগো আহিছে ইয়াতে। এতিয়া ভিতৰত গৈ আছোঁ আৰু ক'ত কি পাওঁ আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। বৰ্তমান মই গেটৰ পৰা ভিতৰত সোমাই গ'লোঁ, আৰু এতিয়া আহি আছোঁ ময়ো। এতিয়া ভিতৰত সোমাই আছোঁ আৰু চাওঁ আজি আপোনালোকক কিমানখিনি দেখাব পাৰোঁ, কি দেখাব পাৰোঁ মই চাওঁ আজি। আৰু চাওকচোন কি বঢ়িয়া পৰিৱেশ ইয়াৰে। আৰু বৰ্তমান মোৰ সন্মুখত আছে আমাৰ মানে কি ডক্টৰ ভূপেন হাজৰিকা, যাক আমি অসম ৰত্ন বুলিও কওঁ, ডক্টৰ ভূপেন হাজৰিকা। আৰু তেওঁ সুধাকণ্ঠা, একচুৱেলি সুধাকণ্ঠা ডক্টৰ ভূপেন হাজৰিকা। বৰ্তমান তেখেত মোৰ সন্মুখতে আছে। হৈছে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ সমাধি ক্ষেত্ৰ, আৰু মোৰ আগত আছে ইয়াৰ সুধাকণ্ঠা ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি। এইটো ইয়াতে এইটো প্ৰতিমূৰ্তি হয়, চাই লওক এইটো। আৰু বহুত ধুনীয়া পৰিৱেশ, একচুৱেলি বহুত ধুনীয়া পৰিৱেশ। আৰু ইয়াত একচুৱেলি আহিছোঁ, আৰু মোৰ লগৰজনো ইয়াত আহি আছে, তো তাকো লগ ধৰিব আহিছোঁ। আৰু লগ ধৰি আজি কি কৰোঁ চাই থাকক। আজি ৱকিং হ'ব বিৰাট। ডক্টৰ ভূপেন হাজৰিকা দেৱৰ সমাধি ক্ষেত্ৰত আহি ভালো লাগিছে বহুত মনটো। আৰু তেখেত যদি আজিও আমাৰ মাজত নাই, একচুৱেলি তেখেতৰ সমাধি ক্ষেত্ৰত এনেকৈ জীয়াই ৰাখিছে তেখেতৰ মধুৰ স্মৃতিবোৰ, আৰু সেই স্মৃতিবোৰত আজি চাব আহিছোঁ। বহুত ভাল লাগিছে। ইয়াতো কি বঢ়িয়া মানে পাৰ্কৰ দৰে বহিব, আৰু বিৰাট গৰম যিহেতু অলপ গছৰ তলতে ৰখি মই ভিডিঅ'টো বনাই আছোঁ। আৰু এইবিলাক ইয়াতে এনেকৈ সেই কৰিছে, এইটো পুল এটা বনাইছে, মই দেখাই পাইছে আপোনালোকে, চাই লওক এইটো। আৰু এইপিনে তেখেতক ইয়াতে শ্মশান দিছিলে, এইটো সমাধি ক্ষেত্ৰ হয়। আৰু এই ওপৰত তাতো যাম মই অলপ দেৰিকৈ। আৰু মোৰ লগৰজনো আহিছে ইয়াতে, যিহেতু তেখেতক কৰি দিছিলে এইখিনি চালোঁ, এক্সপ্ল'ৰ কৰিলোঁ, বহুত ভাল লাগিছে মনটো। তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰিব। A few moments later. এয়া বৰ্তমান মই ইয়াতে গছৰ তলত বঢ়িয়াকৈ বহি লৈছোঁ, ছায়া একদম মজা লাগিছে। আৰু শ্ৰদ্ধাৰ ভূপেন হাজৰিকা দেৱৰ গীত, বহুত ধুনীয়া ধুনীয়া গীতো গায়, তেখেতৰে গীত বঢ়িয়াকৈ লগাই থৈ দিছে, আৰু বহুত মানে ভাল লাগিছে মনটো। একচুৱেলি সেই গীতবিলাক এতিয়া মানে কি মানুহবিলাকে বুজিও নাপায়, এতিয়া যিবিলাক চাম আছে, মানে আমিতো পাইছোঁৱেই অলপ অলপ, এতিয়া যিবিলাক নতুন নতুন প্ৰজন্ম তেওঁলোকে বুজিয়ে নাপায়। আৰু সেয়ে আহিছোঁ ইয়াতে, বহুত ভাল লাগিছে। মই এনেকৈ আৰু দেখাই থাকিম আপোনালোকক। বহুত আগতেও মই ইয়াত আহিছিলোঁ, আৰু তেতিয়া হয়তো মই ইউটিউব জাৰ্ণি কৰাই নাছিলোঁ, আৰু এতিয়া ইউটিউব জাৰ্ণি কৰিছোঁ যিহেতুকে মই ভাবিলোঁ ডক্টৰ সুধাকণ্ঠাৰ ভূপেন হাজৰিকা দেৱৰ আজি সমাধি ক্ষেত্ৰত আহি ভিডিঅ' এটা আপোনালোকলৈ দিওঁ বুলি ভাবিলোঁ। ভিডিঅ'টো মই বনাইছোঁ, কি হৈছে নাজানো, যদি কিবা ভুলভ্ৰান্তি হৈছে মোক ক্ষমা কৰি দিব, কাৰণ নতুনকৈ উঠি আহিছোঁ ময়ো, আৰু নতুনকৈ ইউটিউব ষ্টাৰ্ট কৰিছোঁ, যিহেতুকে বেছি বিশেষ ইউটিউবৰ বিষয়ে নাজানো। তো আপোনালোকে মোক কমেণ্ট কৰি জনাই দিব ক'ৰবাত যদি কিবা ভুল হৈছে। ধন্যবাদ। একচুৱেলি মোৰ এজন ছাবস্ক্ৰাইবাৰ বন্ধুৱে ইয়াত মাতিছে, তো মই ছাবস্ক্ৰাইবাৰ বন্ধুজনক ইয়াত আহি ৰখি আছোঁ, বৰ্তমান বহি আছোঁ। আৰু তেখেতো আহিব, মই ফোনত কথা পাতিলোঁ জাষ্ট, আৰু আহি আছোঁ বুলি কৈছে। তো চাওক কিমান দেৰিকৈ পায়, আৰু দেখাই আছোঁ তেওঁকো, আপোনালোকে চাই থাকক।
ৰুমৰ পৰা মই এতিয়া ওলালোঁ আৰু মোৰ ছাবস্ক্ৰাইবাৰজনো আহি পালে মই এতিয়া আপোনালোকক দেখাওঁ আৰু ইয়াতো 1টা বজাত বোলে বন্ধই কৰে যা নহওক এওঁলোকৰ ৰুল মানিটো চলিবই লাগিব আৰু আজিৰ মোৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে জাষ্ট অলপমান ভিডিঅ' বনালোঁ এনে আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে সেইসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব এতিয়ালৈ আহিছোঁ টিল দেন টাটা বাই বাই